চাও জান চুমা এটা খাওঁ নাঙে মা কোনোবা দেখা পাব থেই হেলে ক'ৰবাত চলি আহ হিলা চলি কলাইছ কৰি থাকে থেই যদি কিবা কয় তেতিয়া কি কৰিবি কোনে আমাক কিবা কোৱা মাক চকলা সি নাম নাজানো সি ঘৰ চিনি পাওঁ হয় নেকি তেতিয়াহ'লে তুমি মোক কোৱাচোন আমি ইয়াতে ৰোমান্স কৰিবলৈ আহিছো নে বিজনেছ কৰিবলৈ আহিছো অৱশ্যে আমি হানিমুনত আহিছো তাকে কৈছো মই হানিমুনত চুলিত টানিবলৈ আহিছো নে ৰোমান্স কৰিবলৈ আহিছো সিহঁতক চোৱাচোন সিহঁতে কেনেকৈ আছে মোক কি সিহঁতৰ দৰে থাৰ্ড ক্লাছ বুলি ভাবিছা নেকি ব'লা একাপ কফি খাই আহো ব'লা মোৰো বহুত ভোক লাগিছে মোৰ কোনো ঘৰত যাওঁ যো নহ'লে মায়েৰে বিচাৰি ফুৰিব মা পাইছোৱেই যাম মই কেইটা বাজিলো 5টা বাজিলে দে এইখনতে ভাল লাগিব নে কি কোৱা ঐ ল'ৰা দুটা কফি লৈ আছোন সেই মিছাতে এনে কান্দি থাকা কিবা কবি আৰু ক'ৰবাত যা বুলি কবি বান্ধৱীহঁতৰ ঘৰত যা বুলি কবি দেখা পাইছো দে পাঠি হয় কি জাল উল্টেছে হয় নেকি দে দে লৈ যাওঁ পলো তফি পলো জানি শুনি ক'ত যি মৰবা আছো মই মানছো দে বাপে পাঠি হৈ জন্ম লোৱাটো বৰ জ্বালা ইতেহে জানলো দেই পাঠি ছাগলৰ কি হাল